এজন 18 বছৰীয়া ল'ৰাই ইণ্ডিয়ান ৰেলৱেৰ টিকেট বুকিঙৰ ৱেবছাইট IRCTC হেক কৰি দিয়ে আৰু কোটি কোটি টকা ইনকাম কৰে। কিন্তু কেনেকৈ? 15 বছৰীয়া এটা ল'ৰাই নাছাৰ ছাৰ্ভাৰ হেক কৰি দিয়ে আৰু ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন কণ্ট্ৰল কৰা এটা ছফ্টৱেৰ ডাউনলোড কৰি লয়। তাৰ পাছত নাছাই কি কৰিলে আৰু কোন আছিল এই ল'ৰাটো? আজিৰ দিনত চোৰ ডকাইততকৈ বেছি মানুহে ডিজিটেল চোৰ ডকাইত অৰ্থাৎ হেকাৰলৈ বেছি ভয় কৰে। কাৰণ এজন হেকাৰে পৃথিৱীৰ কোনোবা এটা চুকত বহিয়ে ছেকেণ্ডত আপোনাৰ বেংক একাউণ্ট খালী কৰি দিব পাৰে। আজিৰ এই ভিডিঅ'টোত পৃথিৱীৰ আটাইতকৈ খাতাৰনাক 5জন হেকাৰৰ বিষয়ে জানিম। ভিডিঅ'টো শেষলৈকে চাব। কেলভিন পলছেন, যাক ডাৰ্ক ডেণ্ট বুলিও জনা যায়, 1980sৰ এজন ফেমাছ হেকাৰ আছিলে। সেই সময়ত ৰেডিঅ' ষ্টেচনত এটা অফাৰ চলি আছিলে। সেই ৰেডিঅ' ষ্টেচনটোলৈ কল কৰা 102 নম্বৰৰ কলাৰজনে এখন পৰ্ছ 944S2 গাড়ী জিকিব। কেলভিনে সেই ৰেডিঅ' ষ্টেচনটোৰ ফোন লাইনটো হেক কৰি লয় যাতে তেওঁ 102 নম্বৰতে ৰেডিঅ' ষ্টেচনটোলৈ কল কৰিব পাৰে আৰু পৰ্ছ গাড়ীখন জিকিব পাৰে। কেলভিনে গভৰ্ণমেণ্টৰ ফেডাৰেল ছিষ্টেমো হেক কৰি লৈছিলে আৰু চেঞ্চিটিভ ইনফৰমেশ্যনবোৰ এক্সেছ কৰি লৈছিলে। বছৰ ধৰি FBI কেলভিনৰ পাছত পৰি আছিলে আৰু অৱশেষত 1991ত তেওঁক এৰেষ্ট কৰি লয়। জেলৰ পৰা ওলোৱা পাছত কেলভিন জাৰ্ণালিষ্ট বনি যায় আৰু পাছত গৈ ৱায়াৰ্ড মেগাজিন নামৰ এখন মেগাজিনৰ এডিটৰ বনি যায়, য'ত তেওঁ টেকন'লজি, চাইবাৰ ক্ৰাইম আৰু ডিজিটেল ছিকিউৰিটিৰ বিষয়ে লিখে। এলবাৰ্ট গঞ্জেলছ, খুব কম বয়সতে তেওঁ হেকিঙৰ লগত ইনভলভ হৈ গৈছিলে। পাছত গৈ শ্বেডো ক্ৰিউ নামৰ হেকিং গ্ৰুপ এটা জইন কৰি লৈছিলে। এলবাৰ্টে USৰ হিষ্ট্ৰীত আটাইতকৈ ডাঙৰ ক্ৰেডিট কাৰ্ড ফ্ৰড কৰিছিলে। তাৰ উপৰিও বেংকৰ ATM ছিষ্টেম হেক কৰি চেঞ্চিটিভ ইনফৰমেশ্যনবোৰ এক্সেছ কৰি লৈছিলে। এলবাৰ্টক 1999ত এৰেষ্ট কৰি লয়, কিন্তু পাছত গৈ তেওঁ পুলিচৰ ইনফৰ্মাৰ বনি যায় আৰু বহুকেইটা চাইবাৰ ক্ৰাইম কেছ ছল্ভ কৰাত পুলিচৰ সহায় কৰে। এড্ৰিয়ান লামো, যাক হোমলেছ হেকাৰ বুলি কোৱা হয়, আৰ্লি 2000ত ডাঙৰ কোম্পানী যেনে মাইক্ৰ'ছফ্ট, য়াহু আৰু নিউয়ৰ্ক টাইমছৰ নেটৱৰ্ক হেক কৰি হেকিং ৱৰ্ল্ডত নিজৰ নাম বনাইছিলে। কিন্তু এড্ৰিয়ান বাকী হেকাৰ্ছবোৰতকৈ অলপ বেলেগ আছিল। যোনকেইটা কোম্পানীৰ নেটৱৰ্ক তেওঁ হেক কৰে, সেই কোম্পানীটোক কণ্টেক্ট কৰি তেওঁ জনাই দিয়ে তেওঁলোকৰ ছিকিউৰিটি ছিষ্টেমত কি উইকনেছ আছে, যাৰ জহত তেওঁ হেক কৰিব পাৰিলে। এড্ৰিয়ান 2010 চনত বেছি ফেমাছ হৈ যায় যেতিয়া বেলেগ এজন হেকাৰে US আৰ্মি ইণ্টেলিজেন্সৰ নেটৱৰ্ক হেক কৰি চেঞ্চিটিভ ইনফৰমেশ্যনবোৰ বেছি আছিলে আৰু এড্ৰিয়ানে সেই হেকাৰজনক ধৰা পেলাই এৰেষ্ট কৰোৱাই দিয়ে। জনাথন জেমছ, যাক কমৰেড বুলিও জনা যায়, 1983ত জন্ম হয় আৰু খুব কম বয়সৰ পৰাই কম্পিউটাৰৰ প্ৰতি আগ্ৰহ দেখায়। তেওঁ 15 বছৰ বয়সতে ডিপাৰ্টমেণ্ট অৱ ডিফেন্স আৰু নাছাৰ ছিষ্টেম হেক কৰি দিছিলে। 1999ত জেমছে নাছাৰ ছাৰ্ভাৰ হেক কৰি এটা ছফ্টৱেৰ ডাউনলোড কৰি লৈছিলে, যাৰ মূল্য আছিল $1.7 মিলিয়ন। এই ছফ্টৱেৰটোৰ সহায়ত ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন কণ্ট্ৰল কৰিব পাৰে। তাৰ পাছত নাছাই তেওঁলোকৰ গোটেইবোৰ ছিষ্টেম 3 সপ্তাহলৈকে বন্ধ কৰি ৰাখিবলগীয়া হয় যাতে ডেমেজবোৰ ৰিপেয়াৰ কৰিব পাৰে। জনাথন জেমছ ইতিহাসৰ প্ৰথমজন চাইবাৰ ক্ৰিমিনেল হয় যি 16 বছৰ বয়সতে জেইল অৰ্থাৎ জুবিনাইল হোম যাবলগীয়া হয়। হামিদ আশ্ৰাফ, 1998ত ভাৰতৰ উত্তৰ প্ৰদেশত জন্ম হয়। হামিদে সৰুৰ পৰাই কম্পিউটাৰৰ প্ৰতি বেছি আগ্ৰহ আছিলে। প্ৰগ্ৰেমিং আৰু ছফ্টৱেৰ ইঞ্জিনিয়াৰিং শিকিবলৈ তেওঁ মুম্বাইলৈ যায়। পঢ়া কমপ্লিট কৰাৰ পাছত তেওঁ নিজৰ চহৰলৈ ঘূৰি আহে আৰু কোনোবা এখন ফাইনেন্সিয়েল অৰ্গেনাইজেশ্যনত কাম কৰিবলৈ আৰম্ভ কৰে। ইয়াত কাম কৰি থাকোঁতেই তেওঁ এজন ব্যক্তিৰ পৰা এটা ছফ্টৱেৰ কিনে যি টিকেট বুকিঙৰ কাৰণে ব্যৱহাৰ হয়, কিন্তু কিছুদিনৰ পাছতে সেই ছফ্টৱেৰটো বন্ধ হৈ যায়। হামিদে আকৌ এবাৰ বেলেগ এজন ব্যক্তিৰ পৰা টিকেট বুকিঙৰ এটা ছফ্টৱেৰ কিনে। তেওঁ জানিছিলে এইটো ছফ্টৱেৰো কিছুদিনৰ পিছত বন্ধ হৈ যাব। সেইকাৰণে তেওঁ এই ছফ্টৱেৰটোৰ পষ্টমৰ্টম কৰে, অৰ্থাৎ কেনেকৈ প্ৰগ্ৰেমিং কৰিছে, কেনেকৈ কোড লিখি ছফ্টৱেৰটো বনাইছে ৰিচাৰ্চ কৰিব ধৰিলে। তাৰ পাছত তেওঁৰ প্ৰগ্ৰেমিং আৰু ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ স্কিল লগাই নিজে এটা ছফ্টৱেৰ বনাই লয়, যাৰ নাম ৰাখিলে BlackTS।
হামিদে তেওঁৰ এই ছফ্টৱেৰটোৰ সহায়ত ইণ্ডিয়ান ৰেলৱেৰ টিকেট বুকিঙৰ ৱেবছাইট IRCTC হেক কৰি লয় আৰু গোটেই তাৎকাল কনফাৰ্ম টিকেটছবোৰ বুক কৰি লয়। সেই টিকেটছবোৰ তেওঁ ব্লেকত বেছি দামত বেছি কোটি কোটি টকা ইনকাম কৰে। বহু বছৰ এনেকুৱা কৰাৰ পাছত এদিন ইণ্ডিয়ান ৰেলৱেৰ চকুত পৰে আৰু হামিদক এৰেষ্ট কৰি লয়। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপুনি কিবা শিকিব পালে। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ।